হাই বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল ব্লগ তেজপুৰ। আজি আপোনালোকক কি দেখুৱাবলৈ লৈ গৈ আছোঁ আপোনালোকে জানেনে? আজি এনেকুৱা এটা পুখুৰী দেখুৱাম, যিটো পুখুৰী বহুত ৰহস্যজনক পুখুৰী, যিটো আজি আমি ইমান ডাঙৰ হ'লেও মানে পুখুৰীটো কেনেদৰে উদ্ভাৱন হৈছিল বা পুখুৰীটো কোনে খান্দিছিল আজিলৈকে কোনো গম নাপায়। এই পুখুৰীটো কিছুমানৰ মতে কয় ৰজাই খান্দিছিল পানী খাবলৈ, আৰু কিছুমানে কয় দেৱতাই খান্দিছিল। কিন্তু পুখুৰীটোৰ আচল ৰহস্য কি আজিলৈকে কোনেও গম নাপায়। গতিকে সেই পুখুৰীটোলৈ আপোনালোকক আজি লৈ গৈ আছোঁ। পথাৰৰ মাজত আছে পুখুৰীটো, গতিকে আমি পথাৰেদি যাম, খুৱাম আৰু তাতে গৈ কম সকলোখিনি কথা। তেনেহ'লে বলক দেৰি নকৰাকৈ আমি আগবাঢ়ি যাওঁ। সেইটো দেখিছে আগত পুখুৰীটো, মই অলপ জুম কৰি দেখুৱাই দি আছোঁ। এইটো পুখুৰীটো যে এইটো যে দেখি আছে, এতিয়া আমি তাত গৈ আছোঁ। অলপ মাছ মাৰি আছে এইটো পুখুৰী। এতিয়া পানী শুকাই আছে, মানে যেতিয়া পানীখিনি হৈ যায় ইয়ালৈকে পানী হৈ যায় পুৰা। মেইন কাহানীটো হৈছে আপোনালোকৰ এই গছডাল যে দেখিছে, এই গছডাল হৈছে মেইন কাহানী। কেছটো হৈছে আগতে বোলে এই গছডালৰ তলৰ পৰা এডাল শিকলি ওলাইছিলে, আৰু ইয়াতে লৈ সৰু সৰু যোনবিলাক গৰখীয়া ল'ৰা ছোৱালী আহিছিলে শিকলিডাল বহুত দূৰলৈ টানি লৈ গৈছিলে সিহঁতে, আৰু এটা জাতকাত মানে শিকলিডাল একদম টানি আহি আকৌ গছজোপাত সোমাই গৈছিলে, আৰু সেইডালেদি উমলিছিলে, ক'ব নোৱাৰোঁ। আৰু এটা ৰহস্য আছে, ৰহস্যটো কৈ আছোঁ এইডাল গছত। এই গছডালৰ মেইন ৰহস্য হৈছে মানে এতিয়াৰ নহয়, আমাৰ ককা দেউতাহঁতৰো আগৰ কথা। এইটো আমি দেখা নাই, শুনা নাই, মানে কথাটো আমি মানে শুনি আহিছোঁ আৰু দেউতাহঁতৰ ফালৰ পৰা, আৰু বাকী যিখিনি পুৰণা মানুহ আছে সিহঁতৰ পৰা শুনিছোঁ যে এই গছডালৰ তলত হেনো আগতে পূজা কৰিছিল। আৰু মেইন কথাটো হৈছে ইয়াত কাৰোবাৰ যদি গাঁৱত কাৰোবাৰ বিয়া বাৰু বা কিবা উৎসৱ পাৰ্বণ পতা হয়, তেতিয়া এই গছডালৰ গুৰিত চাকি বন্তি জ্বলাই পূজা পাতল কৰি থৈ গ'লে, কাৰোবাক যদি আগৰ দিনৰ কথাটো, কাৰোবাক চাওক পূজা কৰা চিন এতিয়াও আছে, এয়া চাকি বাতি পৰি আছে, এই ৰঙা কাপোৰ, এয়া পূজা কৰিছিলে ইয়াত আগত, চাকি তাকি আছিল। আৰু চাওক কৈ আছে বাকীখিনি কথা। মেইন কাহিনীটো হৈছে মানে ইয়াত যাৰ বিয়া পাৰ্বণ বা কিবা ধৰ্মীয় অনুষ্ঠান হয়, কাৰোবাক কাঁহী বাতি দৰকাৰ হয়, তেনেকুৱা ধৰণৰ ইয়াত পূজা পাৰ্বণ কৰি থৈ মানে খুজি থৈ গ'লে দেৱতাক, তেওঁলোকে পিছদিনাখন আহি ৰাতিপুৱা ইয়াতে সেইখিনি কাঁহী বাতি যিখিনি দৰকাৰ হয় কাঁহী বাতিখিনি পায়, আৰু সিহঁতৰ ধৰ্মীয় অনুষ্ঠানসমূহ শেষ কৰি কাঁহী বাতিখিনি ধুনীয়াকৈ ধুই ধাই চাফ চিকুণ কৰি আকৌ এইজোপা গছৰ তলতে যদি থৈ পূজা পাৰ্বণ কৰি থৈ গুচি যায়, সেইখিনি মানে নিজে নিজে নোহোৱা হৈ থাকে। মেইন মানে এইটোৱে ৰহস্য ইয়াৰ আছিল। কিন্তু এসময়ত কি হ'ল, কোনোবাই বোলে এনেদৰে এদিন কাৰোবাৰ বিয়া আছিল গাঁৱত, বিয়াৰ কাৰণে কাঁহী বাতি এনেকৈ পূজা পাৰ্বণ কৰি লৈ গুচি গ'ল, কাম বিয়া পাৰ কৰিলে, ধুই ধাই মানে থৈ গ'ল ঠিকেই, কোনোবাই কাঁহী নে বাতি এনেকৈ কিবা এটা বস্তু মানে ঘূৰাই নিদিলে। তাৰপিছত এই ঘূৰাই নিদিয়া দেখি কি হ'ল, ইয়াতে মানে কোনোবাই যদি তাৰপিছত কিবা কিবি খোজা হ'ল, এই বস্তু কাঁহী বাতিবিলাক নোলোৱা হ'ল, মানে দেৱতা অসন্তুষ্ট হৈ গ'ল। কিয়নো গাঁৱৰ মানুহখিনিক এটা উপকাৰ কৰি আছিল না, কিন্তু তাৰ বিনিময়ত কি কৰিলে, গাঁৱৰ মানুহে ধকা দিলে সেই দেৱতাৰ লগত। ধকা দিলে মানে কি, যিটো বস্তু নিলে কিন্তু বস্তুটো ঘূৰাই নিদিলে, সেইকাৰণে তাৰপিছত আৰু এই বস্তুটো নোহোৱা হৈ গ'ল। আৰু সেইকাৰণে ইয়াৰ পিছত মানে আৰু আজিকালি এইবিলাক নোহোৱা হৈ যায়। এই পুখুৰীটো পাৰতে আছে, বোলক আমি দেখুৱাই আছোঁ, এই পুখুৰীটো পাৰতে গছডাল। আৰু পুখুৰীটো আজিলৈকে মানে 7টা 8টা 10টা 12টালৈকে মেচিন একে লেঠাৰি লগায়ো মানে আজিলৈকে এই পুখুৰীটো সিঁচি শেষ কৰিব নোৱাৰিলে। আমি নিজে আহিছোঁ মাছ মৰা চাবলৈ, আমি নিজে আহিছোঁ, কিন্তু শেষ কৰিব নোৱাৰিলে আজিলৈকে। মানে পানী শেষ কোনো বছৰে নহয়, যিমানখিনি পানী শেষ হ'লেও মানে এডাল বাঁহ পুত যাব পৰা পানী থাকেই, মানে পানী কেতিয়াও শুকুৱাই শেষ কৰিব নোৱাৰে এইটো পুখুৰী। আৰু এই পুখুৰীটোৰ এইটোৱে ৰহস্য, আৰু ৰহস্যটো এইটোৱে মানে কোনোবাই কয় কোনোবা মহাৰজা বা কোনোবা ৰজা এইফালেদি গৈছিলে আৰু পানী পিয়াহ লাগিছিল কাৰণে পুখুৰীটো খন্দুৱাইছিলে পানী খাবৰ কাৰণে, আৰু কিছুমান মানে আগৰ দিনৰ মানুহে কয় যে নাই, কোনোবা দেৱতাই খান্দিছিলে, সেইকাৰণে এই পুখুৰীটো আজিলৈকে কোনো সিঁচি বা কোনো পানী শুকুৱাব নোৱাৰে। বলক তেনে আপোনাক গোটেইফালে ঘূৰি আপোনাক মেইন পুখুৰীটো দেখুৱাই দিম। এইটো হৈছে পুখুৰীটোৰ পাৰ, ফালে পথাৰ, চবফালে পথাৰ, এই আছে পথাৰ, আৰু পথাৰৰ মাজমজিয়াত আছে এই পুখুৰীটো। আৰু আমাৰ ঘৰ হৈছে আপোনাৰ এইফালে ওখ ওখ বাঁহনিখিনি দেখিছে, এইফালে হৈছে আমাৰ ঘৰটো। বলক এতিয়া আপোনালোকক দেখুৱালোঁ। এতিয়া আমি বন্ধুসকলে মই যে কৈছিলোঁ শিকলি ওলোৱা গছডাল দেখুৱাবলৈ চেষ্টা কৰোঁ। জংঘল হৈ গৈছে, কোনো নাহে, মেইন কথা ইয়াত কোনো নাহে ভয়তে।
কিমান ভয়ানক লগা গছ সাপ চাপ সোমাই থাকিব পাৰে এইবোৰ আছে আপোনাৰ ভয়ানক গছজোপা এই চাওক নাযাওঁ ইয়াত পূজা চূজা কৰে এইবাৰ দেখিছে চাকি বাতি পৰি আছে এতিয়া ঘৰলৈ গৈ আছো আৰু এতিয়া মানে মই যিখিনি দেখুৱালোঁ চাই কেনেকুৱা লাগিল প্লিজ কমেণ্টত জনাব লাইক কৰি দিব কোনোবা যদি নতুনকৈ মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন তেনেহ'লে আজিলৈ ইয়াতে বাই বাই